যিমান বিপিএফৰ নেতা আছিল, এই চন্দন ব্ৰহ্মই নহওক কিয়, এই খাম্পা বৰগোহাঁই নহওক কিয়, এই হিতেশ বসুমতাৰী, মাখন স্বৰ্গীয়াৰী, বহুত বাগা নেতাবিলাকে হাগ্ৰামা মহিলাৰ নেতৃত্বক বেয়া পায় যি দলটো তেখেতসকলে গঠন কৰিছিল, যি দলটো জন্ম দিছিল খাম্পা বৰগোহাঁই ছাৰহঁতে, চন্দন ব্ৰহ্ম ছাৰহঁতে, এই দলটো এৰি পেলাই, ত্যাগ কৰি পেলাই তেখেতসকলে আজি ইপিপিএলত যোগদান কৰাৰ এটাই অৰ্থ যে হাগ্ৰামা মহিলাৰী ব্যৰ্থ হৈছে। তেখেতৰ নেতৃত্ব কোনেও ভাল নাপায়। তেখেতে এটা স্বৈৰাচাৰিতা নেতৃত্ব বহন কৰিছে বিপিএফত, আৰু আজি বিটিআৰ অঞ্চলৰ ৰাইজে তেখেতক ৰিজেক্ট কৰিছে। 864 জন 864 টোটেল বিপিএফ, ঘাইকি বিপিএফ আৰু বিভিন্ন দলৰ পৰা আমাৰ ইপিপিএল দলত যোগদান কৰিছে। আমাৰ ইপিপিএল দলৰ নীতি আদৰ্শ ভাল পায় আৰু প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বক ভাল পায়। ইউজি ব্ৰহ্ম ছাৰ, গোবিন্দ বসুমতাৰী আৰু ৰণগেৰা নাৰ্জাৰীৰ নেতৃত্বক ভাল পায়। আজি বিপিএফৰ কৰ্মীবিলাকে আমাৰ ইপিপিএলত যোগদান কৰিছে। এইটোৱে প্ৰমাণ যে গোটেই বিটিচিত আজি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত কিমান বিশ্বাস কৰিছে। প্ৰমোদ বড়ো ছাৰে আমাক শান্তি ঘূৰাই আনি দিছে, আমাক উন্নতি দিছে। আমাৰ বড়োলেণ্ড অঞ্চলত যি হিংসাজৰ্জৰ অঞ্চল আছিলে, এইটো পৰিৱৰ্তন কৰি পেলাই আজি শান্তিপূৰ্ণ এটা অঞ্চলত তেখেতে এইটো পৰিণত কৰিছে। গতিকে আমাৰ বড়োলেণ্ডবাসী ৰাইজে তেখেতৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিব, তেখেতক ধন্যবাদ জনাব। আৰু 2025 যে ইলেকশ্যন আহি আছে, ছেপ্টেম্বৰ মাহত হ'ব বুলি আমি শুনিছোঁ। ছেপ্টেম্বৰ মাহত যেতিয়া ইলেকশ্যন হ'ব, আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বতে বিটিআৰত আকৌ এবাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে। নতুন ৰাজনৈতিক দল অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড এইটো গঠন যে কৰিছে, এইটো আমি ৱেলকাম জনাইছোঁ। এটা গণতান্ত্ৰিক দেশত সকলোৰে অধিকাৰ আছে এটা নতুন দল খুলিবলৈ বা পাৰ্টি গঠন কৰিবলৈ। খালি পাৰ্টি গঠন কৰাই নহয়, কোনোবা যদি ব্যক্তিগতভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব বিচাৰে, ইণ্ডিপেণ্ডেণ্টলি নিৰ্বাচনত নামিব বিচাৰে, তেতিয়াও তেখেতৰ অধিকাৰ আছে, ইণ্ডিভিজুৱেল ব্যক্তিৰ অধিকাৰ আছে। এইটোতো মানে কেইজনমান মিলি পেলাই পাৰ্টি গঠন কৰিছে। খালি এইটোৱে কথা, তেখেতসকলৰ পাৰ্টিৰ নামটো অলপ ভাবি চিন্তি ৰাখিব পাৰিলে হয়। অল্টাৰনেটিভ পাৰ্টি ৰাখিছে, তাৰমানে যিবিলাক বেলেগ পাৰ্টিত নাই, এইটো পাৰ্টিত মানে যাব লাগে তেনেকুৱা এটা কিবা দেখাইছে। কিন্তু চব ব্যক্তিটো এটা নহয় এটা পাৰ্টিত জড়িত হৈ আছে অলৰেডি, আজিলৈকে মানে ভোট দি আহিছে। গতিকে আৰু টাইমিংটো অলপ লেট হ'ল, নিৰ্বাচন আহি আছে, 5 মাহ আছে নিৰ্বাচনত। এতিয়াহে কেন্দ্ৰীয় কমিটি গঠন কৰিছে, কেতিয়া জিলা কমিটি গঠন কৰিব, কেতিয়া সমষ্টি পৰ্যায়ৰ কমিটি গঠন কৰিব, কেতিয়া প্ৰাইমেৰী গঠন কৰিব, কেতিয়া বুথ কমিটি গঠন কৰিব। কমিটি গঠন কৰোঁতে নিৰ্বাচন আহি গুচি যাব। গতিকে টাইমিংটো অলপ মানে বেয়া হ'ল, লেট হ'ল বুলি মই ভাবোঁ। আৰু যিহেতু গঠন কৰিছে, মইতো ভাবোঁ ইয়াৰ কোনো প্ৰভাৱ নপৰিব। ইপিপিএল বুলি নহয়, কোনো পাৰ্টিৰে প্ৰভাৱ নপৰে। অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড, আপোনালোকে মোৰ কথাটো আজি ভাবি লওক বা আপোনালোকে মাৰ্ক কৰি থওক। ৰিজাল্ট যেতিয়া ওলাব, যিমান নোটাই পাব, নোটাতকৈ কম পাব অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডে। দতমা MCLA সমষ্টিত এইবাৰ ইপিপিএল যিটো খাটাং, ইয়াতে কোনো শক্তিয়ে ইপিপিএলক ধৰি ৰাখিব নোৱাৰে। দতমা যে আমাৰ পৰিষদীয় সমষ্টি আছে, এইটো ইপিপিএল জিকাটোৱেই নহয়, জিকি পেলাই ইয়াত এজন AM পাবলৈ গৈ আছে দতমাবাসী ৰাইজে। দতমা সমষ্টিৰ ভোটাৰ ৰাইজে ইয়াত AM পাবলৈ গৈ আছে। গতিকে যি 5টা বছৰ ইপিপিএল চৰকাৰ চলিল, কিন্তু ইয়াতে MCLAটো আছিলে বিপিএফৰ। ইয়াত বহুত উন্নয়ন হ'ব পৰা নাই, ইয়াত MCLA কাম কৰিব পৰা নাই। তেখেতৰ এগেইনষ্টত বহুত ইনকামেঞ্চি হ'ল। গতিকে ইয়াত দতমা নহওক, খালি MCLA বুলি নহয়, MLA 2024 যেতিয়া ইলেকশ্যন হ'ব, দতমা MLA সমষ্টিও আমি জিকিবলৈ গৈ আছোঁ। ইপিপিএলে হওক বা বিপিএল হওক বা নতুনকৈ অলৰেডি ইমান নতুন পলিটিকেল পাৰ্টি হ'ব লাগে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী, কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক নেতৃত্ব বহন কৰি আহি আছে। 2020 চনত যেতিয়া আমি ইপিপিএল বিজেপি বিটিআৰত চৰকাৰ গঠন কৰিলোঁ, তেতিয়া তেখেতৰ নেতৃত্বতে আমি চৰকাৰ গঠন কৰিছোঁ। 2021 চনত যেতিয়া অসম চৰকাৰ গঠন হ'ল, আমাৰ ইয়াতে ইপিপিএল বিজেপি আৰু AGP যে অসম চৰকাৰ গঠন হ'ল, তেতিয়া তেখেতৰ নেতৃত্বতে গঠন হ'ল। আৰু তেখেতৰ নেতৃত্বতে
আমি নতুন দিল্লীত NDA চৰকাৰক সমৰ্থন জনাইছো। BPPৰ আমাৰ দুজন MP আছে, আমি NDA চৰকাৰক সমৰ্থন জনাইছো 2029 চনলৈকে। গতিকে তেখেতে যদি কিবা এটা কথা কৈছে যে আমি সকলোৱে একেলগে মিলি পেলাই আমি বড়োলেণ্ডত ৰাজনীতিত নামিব লাগে বুলি কৈছে, এইটো ভাল কথাই কৈছে। আমি বহুলানি BPFৰ লগত আলোচনা কৰিলো, আলোচনাত বহিলো, মই নিজে আছিলো আলোচনাত। আমি তেখেতসকলক অনুৰোধ জনালো যে আমি BPPL আৰু BPF একেলগে মিলি পেলাই আমি ৰাজনীতি কৰিব লাগে। আমাৰ অঞ্চলটো বহুত সৰু অঞ্চল, ইমান ডাঙৰ অঞ্চল নহয়, 5টা জিলাৰ আমাৰ BTR অঞ্চলটো হয়। এই 5টা জিলাত 2-3টা পাৰ্টি থকাটো বাঞ্ছনীয় নহয়। গতিকে আমি BPFৰ নেতৃত্বক অনুৰোধ কৰিছিলো যে আমি একেলগে মিলি পেলাই ৰাজনীতি কৰিব পাৰো। তেখেতসকলে বেছিভাগ লিডাৰবিলাকে আমাক সঁহাৰি জনাইছিল, আমাৰ লগত চামিল হ'ব বুলি কৈছিল। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজৰ যে লোক, নিজৰ যে আশা আকাংক্ষা, তেখেত এজন উচ্চ আকাংক্ষাৰ ব্যক্তি হয়। তেখেতৰ গ্ৰীডটো শেষ নহয়। তেখেতে এটা পদবীটো নাপালে চামিল নহয় আমাৰ লগত মানে একলগ নহয় বুলি ক'লে। এইকাৰণে আমাৰ যে আলোচনা প্ৰক্ৰিয়া এইটো স্থগিত হৈ ৰ'ল। আৰু এইটোৱে বেয়া পাই পেলাই আপোনালোকে দেখা পাইছে BPFৰ বেছিভাগ নেতৃবৰ্গই আমাৰ EPPL দলত যোগদান কৰিছে। যিমান BPFৰ নেতা আছিল, এই চন্দন ব্ৰহ্মই নহওক কিয়, এই খাম্পা বৰগোহাঞি নহওক কিয়, এই হিতেশ বসুমতাৰী, মাখন স্বৰ্গীয়াৰী, বহুত বাগা নেতাবিলাকে হাগ্ৰামা মহিলাৰ নেতৃত্বক বেয়া পায় যি দলটো তেখেতসকলে গঠন কৰিছিল, যি দলটো জন্ম দিছিল খাম্পা বৰগোহাঞি ছাৰহঁতে, চন্দন ব্ৰহ্ম ছাৰহঁতে, এই দলটো এৰি পেলাই, ত্যাগ কৰি পেলাই তেখেতসকলে আজি EPPLত যোগদান কৰাৰ এটাই অৰ্থ যে হাগ্ৰামা মহিলাৰী ব্যৰ্থ হৈছে। তেখেতৰ নেতৃত্ব কোনেও ভাল নাপায়। তেখেতে এটা স্বৈৰাচাৰিতা নেতৃত্ব বহন কৰিছে BPFত, আৰু আজি BTR অঞ্চলৰ ৰাইজে তেখেতক ৰিজেক্ট কৰিছে। তেখেতে আজি আমাৰ BTR অঞ্চলৰ ৰাজনীতিৰ অতীত হয়, আৰু আমাৰ EPPL আৰু প্ৰমোদ বড়ো ছাৰৰ ৰাজনীতি বৰ্তমান আৰু ভৱিষ্যত হয়। মানে কেইজনমান মিলি পেলাই পাৰ্টি গঠন কৰিছে। খালি এইটোৱে কথা, তেখেতসকলৰ পাৰ্টিৰ নামটো অলপ ভাবি চিন্তি ৰাখিব পাৰিল হয়। অল্টাৰনেটিভ পাৰ্টি ৰাখিছে, তাৰমানে যিবিলাক বেলেগ পাৰ্টিত নাই, এইটো পাৰ্টিত মানে যাব লাগে তেনেকুৱা এটা কিবা দেখাইছে। কিন্তু চব ব্যক্তিটো এটা নহয় এটা পাৰ্টিত জড়িত হৈ আছে অলৰেডি, আজিলৈকে মানে ভোট দি আহিছে। গতিকে আৰু টাইমিংটো অলপ লেট হ'ল, নিৰ্বাচন আহি আছে, 5 মাহ আছে নিৰ্বাচনত। এতিয়াহে কেন্দ্ৰীয় কমিটি গঠন কৰিছে, কেতিয়া জিলা কমিটি গঠন কৰিব, কেতিয়া সমষ্টি পৰ্যায়ৰ কমিটি গঠন কৰিব, কেতিয়া প্ৰাইমাৰী গঠন কৰিব, কেতিয়া বুথ কমিটি গঠন কৰিব। কমিটি গঠন কৰোঁতে নিৰ্বাচন আহি গুচি যাব। গতিকে টাইমিংটো অলপ মানে বেয়া হ'ল, লেট হ'ল বুলি মই ভাবোঁ। আৰু যেহেতু গঠন কৰিছে, মইতো ভাবোঁ ইয়াৰ কোনো প্ৰভাৱ নপৰিব। EPPL বুলি নহয়, কোনো পাৰ্টিৰে প্ৰভাৱ নপৰে। অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড, আপোনালোকে মোৰ কথাটো আজি ভাবি লওক বা আপোনালোকে মাৰ্ক কৰি থওক। ৰিজাল্ট যেতিয়া ওলাব, যিমান নোটাই পাব, নোটাতকৈ কম পাব অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডে। অসমৰ মুখ্যমন্ত্ৰী দতমা MCLA সমষ্টিত এইবাৰ EPPL জিতাটো খাটাং। ইয়াতে কোনো শক্তিয়ে EPPLক ধৰি ৰাখিব নোৱাৰে। দতমা যে আমাৰ পৰিষদীয় সমষ্টি আছে, এইটো EPPL জিকাটোৱে নহয়, জিকি পেলাই ইয়াত এজন AM পাবলৈ গৈ আছে। দতমাবাসী ৰাইজে, দতমা সমষ্টিৰ ভোটাৰ ৰাইজে ইয়াত AM পাবলৈ গৈ আছে। গতিকে যি 5টা বছৰ EPPL চৰকাৰ চলিল, কিন্তু ইয়াতে MCLAটো আছিলে BPFৰ। ইয়াত বহুত উন্নয়ন হ'ব পৰা নাই, ইয়াত MCLA কাম কৰিব পৰা নাই। তেখেতৰ এগেইনষ্টত বহুত ইনকামেঞ্চি হ'ল। গতিকে ইয়াত দতমা নহওক, খালি MCLA বুলি নহয়, MLA 2024 যেতিয়া ইলেকশ্যন হ'ব, দতমা MLA সমষ্টিও আমি জিকিবলৈ গৈ আছোঁ। EPPL হওক বা BPF হওক বা যে নতুনকৈ অলৰেডি ইমান নতুন পলিটিকেল পাৰ্টি এটাই হ'ব লাগে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী, কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক নেতৃত্ব বহন কৰি আহি আছে। 2020 চনত যেতিয়া আমি EPPL BJP BTRত চৰকাৰ গঠন কৰিলোঁ, তেতিয়া তেখেতৰ নেতৃত্বতে আমি চৰকাৰ গঠন কৰিছোঁ। 2021 চনত যেতিয়া অসম চৰকাৰ গঠন হ'ল, আমাৰ ইয়াতে EPPL BJP আৰু AJP যে অসম চৰকাৰ গঠন হ'ল, তেতিয়া তেখেতৰ নেতৃত্বতে গঠন হ'ল। আৰু তেখেতৰ নেতৃত্বতে
আমি নতুন দিল্লীত এনডিএ চৰকাৰক সমৰ্থন জনাইছো। বিপিএলৰ আমাৰ দুজন এমপি আছে, আমি এনডিএ চৰকাৰক সমৰ্থন জনাইছো 2029 চনলৈকে। গতিকে তেখেতে যদি কিবা এটা কথা কৈছে যে আমি সকলোৱে একেলগে মিলি পেলাই আমি বড়োলেণ্ডত ৰাজনীতিত নামিব লাগে বুলি কৈছে, এইটো ভাল কথাই কৈছে। আমি বহুলানি বিপিএফৰ লগত আলোচনা কৰিলো, আলোচনাত বহিলো, মই নিজে আছিলো আলোচনাত। আমি তেখেতসকলক অনুৰোধ জনালো যে আমি বিপিএল আৰু বিপিএফ একেলগে মিলি পেলাই আমি ৰাজনীতি কৰিব লাগে। আমাৰ অঞ্চলটো বহুত সৰু অঞ্চল, ইমান ডাঙৰ অঞ্চল নহয়, 5টা জিলাৰ আমাৰ বিটিআৰ অঞ্চলটো হয়। এই 5টা জিলাত 2-3টা পাৰ্টি থকাটো বাঞ্ছনীয় নহয়। গতিকে আমি বিপিএফৰ নেতৃত্বক অনুৰোধ কৰিছিলো যে আমি একেলগে মিলি পেলাই ৰাজনীতি কৰিব পাৰো। তেখেতসকলে বেছিভাগ লিডাৰবিলাকে আমাক সঁহাৰি জনাইছিল, আমাৰ লগত চামিল হ'ব বুলি কৈছিল। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজৰ যে লোক, নিজৰ যে আশা আকাংক্ষা, তেখেত এজন উচ্চ আকাংক্ষাৰ ব্যক্তি হয়। তেখেতৰ গ্ৰীডটো শেষ নহয়। তেখেতে এটা পদবীটো নাপালে চামিল নহয় আমাৰ লগত মানে একলগ নহয় বুলি ক'লে। এইকাৰণে আমাৰ যে আলোচনা প্ৰক্ৰিয়া এইটো স্থগিত হৈ ৰ'ল। আৰু এইটোৱে বেয়া পাই পেলাই আপোনালোকে দেখা পাইছে বিপিএফৰ বেছিভাগ নেতৃবৰ্গই আমাৰ ইউপিপিএল দলত যোগদান কৰিছে। যিমান বিপিএফৰ নেতা আছিল, এই চন্দন ব্ৰহ্মই নহওক কিয়, এই খাম্পা বৰগোহাঞি নহওক কিয়, এই হিতেশ বসুমতাৰী, মাখন স্বৰ্গীয়াৰী, বহুত বাগা নেতাবিলাকে হাগ্ৰামা মহিলাৰ নেতৃত্বক বেয়া পায় যি দলটো তেখেতসকলে গঠন কৰিছিল, যি দলটো জন্ম দিছিল খাম্পা বৰগোহাঞি ছাৰহঁতে, চন্দন ব্ৰহ্ম ছাৰহঁতে, এই দলটো এৰি পেলাই, ত্যাগ কৰি পেলাই তেখেতসকলে আজি ইউপিপিএলত যোগদান কৰাৰ এটাই অৰ্থ যে হাগ্ৰামা মহিলাৰী ব্যৰ্থ হৈছে। তেখেতৰ নেতৃত্ব কোনেও ভাল নাপায়। তেখেতে এটা স্বৈৰাচাৰিতা নেতৃত্ব বহন কৰিছে বিপিএফত, আৰু আজি বিটিআৰ অঞ্চলৰ ৰাইজে তেখেতক ৰিজেক্ট কৰিছে। তেখেতে আজি আমাৰ বিটিআৰ অঞ্চলৰ ৰাজনীতিৰ অতীত হয়, আৰু আমাৰ ইউপিপিএল আৰু প্ৰমোদ বড়ো ছাৰৰ ৰাজনীতি বৰ্তমান আৰু ভৱিষ্যত হয়।